ধৰ্ম হয়। ধৰ্ম বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ ভাহিবলৈ ধৰে যুদ্ধ বিগ্ৰহে ভৰা এখন ছবি, নহয়নে? মহাভাৰত তথা ৰামায়ণত উল্লেখিত ধৰ্মযুদ্ধৰ কথাই কওক, বাইবেলত বা কোৰাণত উল্লেখিত ধৰ্মযুদ্ধৰ কথা। ইতিহাস সাক্ষী আছে, অতীতত ধৰ্মৰ নামত যিমান যুদ্ধ বিগ্ৰহ সংঘটিত হৈছিল, সিমান অন্য কাৰণত কেতিয়াও হোৱা নাছিল। ভালদৰে চকু ফুৰালে বৰ্তমানে ধৰ্মৰ নামত চলি অহা হাই কাজিয়াবোৰ বিৰাজমান। এই ধৰ্মবোৰ বাৰু কেনেকৈ আৰু ক'ৰ পৰা উদয় হৈছিল জানিবলৈ মন নাযায়নে? তেন্তে জানো আহক কেনেকৈ ধৰ্মবোৰৰ উৎপত্তি হৈছিল। ৰিভলিউচন থিয়ৰী অৰ্থাৎ বিৱৰ্তন তত্ত্ব মতে পৃথিৱীত উপলব্ধ জীৱবোৰ এবাৰতে বা এদিনতে সূচনা হোৱা নাছিল। আমি সকলোৱে জানো এসময়ত গোটেই পৃথিৱীত ডাইনছৰবোৰে ৰাজ কৰিছিল। এই ডাইনছৰবোৰৰ সমাপ্তি ঘটিছিল ক্ৰিটেচিয়াছ পিৰিয়ডত, যেতিয়া মহাকাশৰ পৰা অহা এষ্ট্ৰইডে আজিৰ পৰা প্ৰায় ৬৬ মিলিয়ন বছৰৰ পূৰ্বে আমেৰিকাৰ মেক্সিকোত খুন্দা মাৰিছিল। সেই ডাইনছৰবোৰৰ সমাপ্তিৰ লগে লগে মামাল্ছ অৰ্থাৎ স্তন্যপায়ী প্ৰাণীবোৰে চাৰিওফালে বিয়পি পৰাৰ সুযোগ পাইছিল। তেনেকৈয়ে এসময়ত উৎপত্তি হৈছিল হোমিনিনছবোৰৰ। হোমো ইৰেক্টাছ, হোমো হেবিলিছ, হোমো জুলিয়েনছিছ, নিয়েণ্ডাৰথেলৰ দৰে হোমিনিনছ প্ৰজাতিৰ জীৱবোৰৰ দৰেই হোমো চেপিয়েন অৰ্থাৎ আপোনাৰ মোৰ দৰে মানুহ হৈছে হোমিনিনছ প্ৰজাতিৰ বৰ্তমানে বাচি থকা একমাত্ৰ জীৱ। এই বিষয়ে পিছত সুকীয়াকৈ বহলাই দাঙি ধৰা হ'ব। এয়া আজিৰ পৰা প্ৰায় ৬০-৭০ হাজাৰ বছৰ আগৰ কথা। আফ্ৰিকাত বাস কৰা সেই হোমোচেপিয়েন তথা মানুহবোৰে খাদ্য সন্ধানৰ বাবে লাহে লাহে আশে-পাশে থকা অঞ্চলবোৰলৈ ঢাপলি মেলিবলৈ ধৰিছিল। বিশেষকৈ চৌদি আৰৱ, ভাৰতবৰ্ষ, ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া, আমেৰিকাৰ উপকূলীয় অঞ্চলত অৰ্থাৎ সাগৰৰ পাৰৰ অঞ্চলত। আমি সকলোৱে জানো পুৰণি কালৰ মানুহবোৰৰ নিজস্ব কোনো ঘৰ দুৱাৰ নাছিল। জংঘলতে বেছিভাগ সময় কটাইছিল আৰু জংঘলতে খাদ্যৰ সন্ধান কৰিছিল, যাক জংঘলী জীৱন বা অঘৰী জীৱন বুলি কোৱা হয়। টুনিছিয়াৰ হাদজা নামৰ জংঘলী জনগোষ্ঠী এটা আজিও বিৰাজমান। সেই জংঘলত বাস কৰাৰ সময়ছোৱাত মানুহবোৰে অগণন বাধা অতিক্ৰম কৰিব লগা হৈছিল। বিশেষকৈ বনৰীয়া জীৱ-জন্তুৰ পৰা যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লগা হৈছিল, যাৰ বাবে শিল, গছৰ ডালি নতুবা মৰা জন্তুৰ হাড় আদিবোৰ অস্ত্ৰ-শস্ত্ৰ ৰূপে ব্যৱহাৰ কৰিব লগা হৈছিল। তাৰোপৰি পৰিষ্কাৰ পানীৰ অভাৱত অনেক বেমাৰ আজাৰত ভুগিব লগা হৈছিল। কেতিয়াবা কেতিয়াবা সেই বেমাৰ আজাৰে মহামাৰীৰ ৰূপ ধাৰণ কৰি একো-একোটা অঞ্চলক মৰিশালিত পৰিণত কৰিছিল। এই সকলোবোৰৰ উপৰিও লাহে লাহে মানুহৰ সংখ্যা বাঢ়ি অহাৰ লগে লগে জংঘলত উপলব্ধ ফল-মূলবোৰ ক্ৰমাৎ কমি আহিবলৈ ধৰিছিল, যাৰ বাবে মানুহবোৰে খেতিৰ দৰে নতুন উপায় অৱলম্বন কৰিবলৈ ধৰিছিল। সেই পুৰণি মানুহবোৰে মন কৰিছিল খেতিৰ বাবে পানী অতিকৈ লাগতিয়াল উপাদান। এই সকলোবোৰ কথা মন কৰি সেই মানুহবোৰে জংঘলী জীৱন পৰিত্যাগ কৰি নদীৰ পাৰত সভ্য জীৱন আৰম্ভ কৰিবলৈ ধৰিছিল, যাৰ ফলত পৃথিৱীৰ চুকে কোণে গঢ় লৈ উঠিছিল নতুন নতুন সভ্যতাবোৰ। এইবোৰৰ ভিতৰত সিন্ধু উপত্যকাৰ সভ্যতা, বেবিলনীয় সভ্যতা, মিছৰীয় তথা ইজিপচিয়ান সভ্যতা, চুমেৰীয় সভ্যতা আদিবোৰ তুলনামূলকভাৱে যথেষ্ট বিকশিত আছিল। প্ৰথম অৱস্থাত ধৰ্ম বুলি কোনো ব্যৱস্থাই বিৰাজ কৰা নাছিল। মানুহৰ বুদ্ধিমত্তা বিকশিত হৈ উঠাৰ লগে লগে সেই প্ৰাচীন কালৰ মানুহবোৰে মন কৰিছিল জীয়াই থাকিবলৈ ৰ'দ, বতাহ, বৰষুণ, ফল-মূলকে ধৰি প্ৰকৃতিত উপলব্ধ প্ৰতিটো সামগ্ৰীয়ে আৱশ্যক। সেইবোৰত কোনোবা অদৃশ্য শক্তি লুকাই আছে বুলি জ্ঞান কৰিছিল। তেনেকৈ এনিমিজম ধাৰণে মানুহৰ মনত খোপনি পুতিবলৈ ধৰিছিল। এনিমিজম ধাৰণা অনুসৰি প্ৰতিটো জীৱ-জন্তুৱেই ঈশ্বৰ বা ঈশ্বৰৰ অংশ। আনহাতে সভ্যতা বিকাশৰ সমানে সমানে মানুহৰ বুদ্ধিমত্তা বিকাশ হ'বলৈ ধৰাত সমাজত বিভিন্ন শ্ৰেণীৰ মানুহ দেখিবলৈ পোৱা গৈছিল। এক শ্ৰেণী যুদ্ধ বিষয়ত পাকৈত আছিল। এক শ্ৰেণী আছিল মাটিৰে বাচন-বৰ্তন নিৰ্মাণ কৰাৰ কামত পাকৈত। এক শ্ৰেণী আছিল নেতাস্থানীয় লোক। সেই সময়ছোৱাত এচাম গুণী জ্ঞানী লোকেও বিৰাজ কৰিছিল, যিসকলে মুকলি ঠাইত বহি অনবৰতে ধ্যানত মগ্ন থাকি ভাল পাইছিল। সেই গুণী জ্ঞানী চামে ভূমিকম্প, চুনামি, বানপানী আদি প্ৰাকৃতিক পৰিঘটনাবোৰ ভালদৰে মন কৰিছিল আৰু ধাৰণা পোষণ কৰিছিল নিশ্চয় আকাশত থকা কোনোবা এজনৰ দ্বাৰা এই গোটেইবোৰ সংঘটিত হৈছে। সেই আকাশত থকাজনৰ যেতিয়া খং উঠে তেতিয়া ভূমিকম্প, চুনামি, বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ঘটনা সংঘটিত হয়। সমাজত অন্যায় অপকৰ্ম বৃদ্ধি পালেই সেই আকাশত থকাজন অসন্তুষ্ট হৈ পৰে আৰু তেতিয়াই পৃথিৱীত বিনাশ আৰম্ভ হয়। আনহাতে যেতিয়া মানুহে পাপকৰ্মৰ পৰা নিজকে আঁতৰত ৰখাত সফল হয় তেতিয়া সেই আকাশত থকাজন সন্তুষ্ট হৈ পৰে আৰু তেতিয়াই আকাশৰ পৰা বৰষুণ সৰাই দিয়ে, যাতে মানুহে সেই বৰষুণৰ সহায়ত খেতি-বাতি কৰিবলৈ সক্ষম হয়। এই ধাৰণা মানুহৰ মনত খোপনি পোতাৰ পাছৰে পৰা মানুহে সেই আকাশত থকাজনৰ সন্তুষ্টি নিমিত্তে কিছুমান বিধি-বিধানৰ সংৰচনা কৰিছিল আৰু সেই বিধি-বিধান মতে চলিবলৈ সংকল্পবদ্ধ হৈছিল। যিয়ে সেই বিধি-বিধান উলংঘা কৰিছিল তাকে সমাজৰ পৰা বহিষ্কাৰ কৰা হৈছিল। সেই বিধি-বিধানবোৰকে সদৌ শেষত ধৰ্ম বুলি কোৱা হৈছিল।
ধৰ্মীয় বিশ্বাসে মানৱ সভ্যতাৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, কাৰণ ধৰ্মীয় নীতি নিয়মবোৰে সমাজ এখনক এক বন্ধনত বান্ধি ৰাখে। জংগলী জীৱনৰ সময়ছোৱাত মানুহবোৰ যিহেতু খাদ্য সামগ্ৰীৰ বাবে পোনপটীয়াকৈ জংঘলৰ ওপৰত নিৰ্ভৰশীল আছিল, সেইবাবে থকা মেলা বা খোৱা বোৱাক লৈ এজন আনজনৰ বাবে বাধা হৈ উঠা নাছিল, কাৰণ জংঘলত পৰ্যাপ্ত পৰিমাণে ফল মূলবোৰ উপলব্ধ আছিল। আনহাতে মানুহে খেতি বাতি কৰিবলৈ শিকাৰ পাছৰে পৰা সেইবোৰৰ ৰক্ষণাবেক্ষণ দিয়াটো সমানে সমানে গুৰুত্বপূৰ্ণ হৈ পৰিছিল, কাৰণ এচাম দুষ্ট প্ৰকৃতিৰ লোকে সেইবোৰ চুৰি ডকাইতি কৰিবলৈ চেষ্টা চলাইছিল। সেই দুষ্ট প্ৰকৃতিৰ লোকসকলৰ পৰা হাত সাৰিবলৈ জ্ঞানীসকলে ধৰ্মক এক ঢালৰূপে ব্যৱহাৰ কৰিছিল। ৰামায়ণ মহাভাৰতৰ দৰে হিন্দু মহাকাব্যতো ধৰ্মযুদ্ধবোৰৰ বিষয়ে বহুলভাৱে পোৱা যায়। শ্ৰী ৰামচন্দ্ৰই দুষ্ট ৰাৱণক বধ কৰা কাহিনী, নতুবা পাণ্ডৱে কৌৰৱক পৰাস্ত কৰা কাহিনী আৰু মূল নীতি শিক্ষা হৈছে সাধু আৰু দুষ্টৰ মাজত হোৱা যুদ্ধত বিজয় সদায় সাধু। আমি সহজ ভাষাত ক'ব পাৰোঁ, হিন্দু তথা সনাতন ধৰ্ম হৈছে প্ৰথমটো প্ৰতিস্থাপিত ধৰ্ম। হয়, তাৰ আগলৈ সমাজত যিবোৰ ধৰ্মীয় বিশ্বাস গা কৰি উঠিছিল, সেইবোৰৰ নিৰ্দিষ্ট কোনো নাম নাছিল বা কোনো ধৰ্ম নেতাৰ দ্বাৰা বান্ধি দিয়া ধৰা বান্ধা নিয়ম নাছিল। সমাজত বাস কৰা লোকসকলে যি বিশ্বাস কৰিছিল, অৰ্থাৎ যি লোকবিশ্বাস চলিছিল, সেয়াই ধৰ্মৰ বিষয়বস্তু আছিল। হয়, প্ৰথম অৱস্থাত ধৰ্মৰ বিষয়বস্তু ঠিক আজিৰ দৰে নাছিল। আজিৰ দিনত ধৰ্মৰ নামত যি প্ৰতিযোগিতা দেখিবলৈ পোৱা যায়, সেয়া প্ৰথম অৱস্থাত একেবাৰে নাছিল। ধৰ্ম মুক্তি আৰু ঈশ্বৰ দৰ্শনৰ একমাত্ৰ উপায় ৰূপে বিবেচনা কৰা হৈছিল। সময় বাগৰাৰ লগে লগে মানুহৰ মাজত নতুন নতুন চিন্তা চেতনা আৰু নতুন নতুন অভ্যাস দেখিবলৈ পোৱা গৈছিল। তেনেকৈ পুৰণি ধ্যান ধাৰণাবোৰ পৰিহাৰ কৰি নতুন ধ্যান ধাৰণাৰ প্ৰতি আগ্ৰহী হোৱা এচামৰ নেতৃত্বতে পাছৰ পৰ্যায়ত বহু ধৰণৰ ধৰ্মৰ উৎপত্তি হৈছিল।